নমস্কাৰ পশুপালনৰ লগত জড়িত সকলো ব্যক্তিকে ভেট আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে লৈ যোৱা হ'ব এখন ছাগলী ফাৰ্মলৈ। ইয়াত কি সমস্যাৰ সৃষ্টি হৈছে সেইখিনি আলোচনা কৰা হ'ব। ফাৰ্মখনৰ প্ৰধান সমস্যাটো হৈছে ছাগলীখিনিৰ গ্ৰোথ অহা নাই, অৰ্থাৎ ছাগলীখিনিত যিমান ডাঙৰ হ'ব লাগে সিমানখিনি ডাঙৰ হোৱা নাই। সকলোখিনি দিশ চালি জাৰি চোৱাৰ পিছত গম পোৱা গ'ল যে ইয়াত প্ৰধান কাৰণটো হৈছে পেলুৰ সমস্যা। ফাৰ্মখনৰ গৰাকীজনে জনোৱা মতে ইয়াত কোনো ধৰণৰ পেলুৰ ঔষধ বা পেলুৰ মেডিচিন ব্যৱহাৰ কৰা নাই। লগতে ইয়াত আছে একটো পেৰাচাইট, অৰ্থাৎ যিখিনি বাহিৰত থাকে চিকৰা, ওকণি ইত্যাদিও ছাগলীখিনিৰ গ্ৰোথ হোৱাত বাধাৰ সৃষ্টি কৰিছে। ফাৰ্মখনৰ কাষতে আছে এখন নেমু টেঙাৰ বাগান আৰু সেই নেমু টেঙাৰ মাজতে ছাগলীখিনি ভালদৰে চৰি থাকিব পাৰে। এতিয়া আহিছোঁ মুৰ্গীৰ ফাৰ্মখনলৈ। প্ৰথমতে দেখা পাইছে দুটা শহাপহু আছে মুৰ্গীৰ ফাৰ্মখনত আৰু ভিতৰত আছে মুৰ্গীবিলাক। আৰু এইখনেই হৈছে মুৰ্গীৰ ফাৰ্ম। ইয়াত ব্ৰইলাৰ মুৰ্গীও পোহা হয়, কিন্তু বৰ্তমান লোকেল পুহি আছে। আৰু এইখনত এটা সমস্যা দেখা দিছে যে কিছুমান মুৰ্গীয়ে কিছুমান মুৰ্গীৰ পাখিবিলাক খাই পেলায়। এতিয়া আহিছোঁ ছাগলী ফাৰ্মখনৰ দ্বিতীয় সমস্যাটো হৈছে কিছুমান ছাগলীৰ হুপবিলাক, অৰ্থাৎ ভৰিৰ খুৰাবিলাক বাঢ়ি গৈছে। ছাগলীবিলাকে খোজকাঢ়িব নোৱাৰা হৈছে খুৰাবিলাক বাঢ়ি যোৱাৰ কাৰণে। গতিকে এইখিনিয়ে আছিলে ফাৰ্মখনৰ প্ৰধান সমস্যা। এতিয়া যিখিনি চিকিৎসা প্ৰদান কৰিব পাৰি সকলোখিনি দিয়া হ'ল আৰু কি প্ৰতিকাৰ ব্যৱস্থা ল'ব পাৰি সকলোখিনি ফাৰ্মৰ গৰাকীজনক অৱগত কৰা হ'ল। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলৈ। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।